নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আপোনালোকৰ লগত নতুন এটা ভিডিঅ' শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমে আলুটো ভালদৰে ধুই সৰু সৰুকৈ টুকুৰাকৈ কাটি ল'ব। কাটি লৈ নিমখ দি ভালদৰে সানি তেলত ফ্ৰাই কৰিব লাগিব। কেৰাহীত তেলখিনি দিয়া হ'ল, তেলখিনি বৰ্তমান গৰম হৈ গৈছে। এতিয়া আলুখিনি আমি ভালদৰে ফ্ৰাই কৰিম গল্ডেন কালাৰ হোৱালৈকে। বৰ্তমান আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। আলুখিনি কালাৰ দেখিছে, একদম গল্ডেন কালাৰ হৈছে। এতিয়া আমি প্লেট এখনত কাঢ়ি থ'ম আলুখিনি। সেইখন কেৰাহীতে এতিয়া সেই তেলতে প্ৰথমতে জিৰা দি ল'ম। জিৰাকেইটা ভালদৰে ফুটিব দিম। জিৰাকেইটা ফুটি হোৱাৰ পিছত পিঁয়াজ দি ভালদৰে মজাই থাকিম ৰঙা হোৱালৈকে। পিঁয়াজখিনি মজাই হৈ গ'ল। এতিয়া নহৰু দি আকৌ মজাম, নহৰুখিনি কেঁচা গোন্ধটো যোৱালৈকে। সেয়া নহৰুখিনি মজাই হৈ গ'ল। বৰ্তমান এই হালধি, ৰেড চিলি, মিট মছলা, নিমখ দি আকৌ মজাম। এয়া দেখিছে মছলাখিনিয়ে তেল এৰি দিছে। মছলাখিনি কেঁচা গোন্ধটো গুচি গৈছে, তেল এৰি দিছে। এমুঠি দাইল দি আছিলোঁ, দাইলখিনি এতিয়া ভালদৰে ধুই ল'ম। আকৌ সেই মছলাখিনিতে দাইলখিনি দি অলপমান দেৰি মজাই থাকিম। দাইলখিনি ভজা হৈ গ'ল। এতিয়া ভাজি থোৱা আলুকেইডোখৰ দি অলপমান দেৰি মজাম। আলুখিনি ভালদৰে মজোৱা হৈ গ'ল। এতিয়া 1.5 গ্লাছ পানী দি ঢাকনি দি 10 মিনিটমান ৰেষ্টত থৈ দিম। আলুকেইডোখৰ হোৱালৈকে এতিয়া ডিমকেইটা আমি ভাজি লওঁ। নিমখ আৰু হালধি দি ভালদৰে মোহাৰি ডিমকেইটা এতিয়া আমি তেলত ফ্ৰাই কৰিম। ডিমকেইটা ভজা হৈ গ'ল। এতিয়া আমি আকৌ সেই তৰকাৰীখিনিত ডিমকেইটা দি 2 মিনিটৰ খাতিয়ে হাই ফ্লেমত দি ঢাকনি দি থৈ দিম। তেতিয়া ডিমৰ ফ্লেভাৰটো গোটেই তৰকাৰীখিনিৰ মাজত হৈ যাব। তেতিয়া খাই খুব ভাল লাগিব। সেয়া আমাৰ আলু আৰু ডিমৰ তৰকাৰীখন ৰেডি হৈ গ'ল। ঘৰত ট্ৰাই কৰি চাব, খুবেই সুন্দৰ, খুবেই খাই সোৱাদ লগা বস্তু। মাছ মাংসৰ প্ৰয়োজনো নহয়। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।